নমস্কাৰ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ ৰাতিপুৱা কাৰণ বহুত সোনকালে আজিকালি উঠা হয় মাইনাৰ কাৰণে সোনকালে উঠি যোৱা হয় তাকে ভাবিলোঁ ভিডিঅ'টো বনাওঁ আপোনালোকক দেখুৱাওঁ কি ক'ত কৰোঁ নকৰোঁ দিনটো সৰু সুৰাকৈ হ'লেও দেখুৱাব পাৰোঁ যিখিনি তাকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আশা থাকিল আৰু এতিয়া আমি কি কৰি আছোঁ তাকে দেখাবলৈ গৈ আছোঁ চাওকচোন ৰাতিপুৱা কি আৰম্ভ কৰিছোঁ এয়া চালাড দিদিয়ে এইখন দেখি খুব ধুনীয়াকৈ চালাডটো কাটিছে কি দিওঁ ইয়াতে এইটো গাজৰটো এনেকৈ ধুনীয়াকৈ ৰুকি দিব এইখন দি তাৰপিছত আৰু ইয়াত কি দি থাকোঁ চাই থাকক এক বাল্টিং দি দিয়া মূলা দিছে মূলা বগা মূলাটো আদা আপোনাৰ চেহাৰাটো দেখা পাই আছে কাটাটো দেখা পোৱা নাই কাটাটো দেখা পোৱা নাই কাটিছা দেখা পাই আছে অলপ অলপ এতিয়া বন্ধাকবি মিহি মিহিকৈ কাটি বন্ধাকবিটো দিব এইখিনি এতিয়া বন্ধাকবি বিলাহী জলকীয়া আদা গাজৰ ধনিয়া আৰু আপোনালোকে যদি খোৱা সময়ত ভাবে এনেকৈ নেমু কুটি দিব পাৰিব কাৰণ মোৰটো সোনকালে নাখায় অকণমান দেৰি হ'ব কাটি থৈছোঁ আৰু ইয়াতে নিমখ আৰু অকণমান কেঁচা তেল বা নেমুৰ ৰসটো পিচি দিলেও ধুনীয়া হয় এনেকৈ চালাডটো বনালে খুব ভাল লাগে ইয়াত বিটো দিব পাৰি বা কেঁচা বুটো ইয়াত এড কৰিব পাৰি দালি উতলি আছে আৰু আমাৰ ককাই আলু পিটিকা জলকীয়া কাটি আছে এইফালে কিছুমান বস্তু ৰেডি হৈছে ইমানো হোৱা নাই সোনকালে ভেন্দি এয়া মিক্স ভাজি এইটো ৰাতিপুৱা দোকান চোকান মুচিয়া ৰেডি হ'ল গোসাঁই চাকিও দিয়া হৈ গ'ল ইফালে ফুল গছবোৰতো ৰাতিপুৱা আজি সোনকালে উঠি পানী দিয়া হ'ল একদম শুকাই গৈছিলে এইখিনি নতুনকৈ লগাইছোঁ ঘৰত থকা কিছুমান প্লাষ্টিকৰ টেমা টুমলি থাকিলে তেনেকৈ লগাই দিয়া হৈছে আৰু ৰাতিপুৱাই মোৰ এজনে মাতি আছে পুলিটো অকণমান মানে কিবা হৈছিলে পানীটো শুকাই গৈছিলে গমেই নাপাওঁ এতিয়া পানী দিয়াৰ পিছত আকৌ ভালকৈ জীপাল আহিছে আৰু খুব পানী খায় পুলিটোৱে আৰু এইটো পুলি খুব ধুনীয়াকৈ এনেকৈ হৈ আছে আৰু কেইটামান হৈছে দেখা আছোঁ এইকেইটা এইজোপা খুব ধুনীয়াকৈ হৈছে ৰাতিপুৱা ঘৰো চাগে সাৰাই নাই চাফা চিকুণ কৰিবলৈ বাকী আছেই
আৰু এটা বস্তু মই লকডাউন যেতিয়া দিছিলে লকডাউনৰ সময়ত এইখন মাইনাৰ কেম্বৰ্ড আছিলে সৰু কেম্বৰ্ড এখন মই ধুনীয়াকৈ বনাইছিলোঁ এনেকৈ ৰছী দি আৰু ঊল দি পেলাই খুব ধুনীয়া লাগে এনেকৈ থৈ দিছোঁ ৱালত আৰু এইখন চিল মই যেতিয়া নাচি আছিলোঁ তেতিয়াই পোৱা আহোঁতে লৈ আহিছিলোঁ বিয়াৰ সময়ত ঘৰৰ পৰা এইবোৰ লকডাউনৰ সময়ত খুব ধুনীয়া ধুনীয়া বস্তু কিছুমান বনাইছিলোঁ বহি বহি সময়বোৰ তেনেকেই গৈছিলে বটলবিলাকত খুব মৰম লাগে সৰু সৰু বস্তুবোৰ ৰাতিপুৱা ৰাতিপুৱা আমাৰ পহুকেইটা একদম এইয়া শুই আছে দীঘল দি শুই আছে একদম খাই বৈ লৈ তিনিটাই শুই আছে গা পা ধুই কৰি আহিলো কোনোমতে আকৌ আহি নিজৰ কামত আহি লাগিছোহি শান্তি বাইদেউ পুৰা কামত একদম কাষ্টমাৰক দি আছে এইজনী এইফালে ভাত বাঢ়ি আছে মানুহ আহিছে সব নিজৰ কামে কামে ব্যস্ত আমাৰ হোটেলৰ ধুনীয়া বেঙেনা ফ্ৰাই হৈ আছে একদম গৰম গৰম বেচন বেঙেনা দি ফ্ৰাই একচৰীয়া খালী হৈ গ'ল গ'ল ন মাইনা স্কুলৰ পৰা আহি ধুনীয়াকে গা ধুলে যাওঁতে আজি গা নোধোৱাকে গৈছে দেই মোৰ ল'ৰাটো স্কুলত যাওঁতে গা ধুইছিল আজি কেতিয়া ধুইছে মিছা কথাকে কৈছা তুমিতো মিছা কথা নোকোৱা মিছা কথা কৈ লয় কেতিয়াবা ভাত মানে এনেকুৱা ভাটিবেলা সময়ত এনেকে ৰাস্তাত বহি পেলাই খুব ভাল লাগে ঠাণ্ডা মানে কালি আচলতে মই বহুত জোৰকে পৰিলোঁ পৰি মানে একদম হাতৰ পুৰা অৱস্থা এইটো হাতত ফুলি আছে পুৰা আঙুলি পুৰা হাতটো ফুলা টাইপ হৈ আছে এনেকুৱা জোৰকে নলা চাফা কৰিব গৈছিলোঁ পৰিলোঁ এতিয়া অৱস্থা নাই গাটো জ্বৰ জ্বৰ লাগি আছে চুৱেটাৰ পিন্ধি লৈছোঁ কেনেকে পৰিলেতো মানুহৰ জ্বৰ উঠিলেতো গাটো বেয়া লাগিব ন লাগিব নে নালাগে কোৱাচোন মোৰতো আহে ৰে ভাই কিয় এলাৰ্জি তোমাৰ জালত কি মই পৰিব নালাগে নেকি মইতো পৰিলোঁ ন অকণমান ভালে হ'ল তুমিতো ভাল পাইছা চাগে মা পৰি গ'ল হয়নে নহয় মা পৰি গ'ল মাইনাই ভাল পালে এতিয়া পিঁয়াজ কিয় কাটি আছা ককাই এইটো কি বনাও হা আমলেট বনাব বুঢ়াই ৰাতি আমলেট খাব এতিয়া দিনৰ দিনটো হোটেলত বহুত ধৰণৰ মানুহ দেখা যায় মানে মানুহ অহা যোৱা কৰিয়ে থাকে আৰু এতিয়া মানে সন্ধিয়া সময়খিনি ইমানেই বৰ লাগে সেইখিনি সময় আমাৰ যিহেতু ভাতৰ হোটেল সন্ধিয়াটো নচলে ৰাতি বেছি মানুহ নহয় দুই এজন আমাৰ এক টাইমে ব্যৱসায় দুপৰীয়া সময়তে চলে আৰু ধৰক 9:30 বজাৰ পৰা আৰম্ভ হৈ যায় কিন্তু সন্ধিয়া সময়খিনি ইমানেই বেয়া লাগে মানে খুব বৰ লাগে কি কৰোঁ কি নকৰোঁ লাগে মানে সময়বোৰ নাযায় নোপোৱা লাগে ককাইৰ লগতে অকণমান ধেমালি ধুমলা কৰি থাকোঁ তেনেকেই সময়বিলাক যায় আৰু ককাই এতিয়া সন্ধিয়া সময়ত আমলেট বনাব বোলে আমলেট খাব তাকে পিঁয়াজ কাটি আছে মিহিকে আৰু আজি মই হোটেলত অকণমান ডেক'ৰেশ্যন কৰিছোঁ কাপোৰ দি চাব দেই যিখিনি কাপোৰ আছিলে এনেকে মই খুব ধুনীয়াকৈ লগাই দিছোঁ ভাল লাগিছে আৰু দেখাত এনেকে লগাই দিছোঁ এইফালেও দিছোঁ এনেকে গোটেই হলটো এনেকে দিছোঁ মাজত আৰু এটা খাব চাগে ফাঁক হৈ গৈছে কাপোৰ নাছিলে দেখাত ভাল লাগিছে এনেকে কৰি দিওঁতে
পুৰা খালী সন্ধিয়া একদম মানে একদম কোনো নাই ফালে সন্ধিয়াৰ খানা অলপ চৰ্দি লাগি আছে অকমান জলকীয়া পিঁয়াজ দি কাবুলি চানা ভাজিছো চাহ এয়া সন্ধিয়াৰ যোগাৰ আকৌ ৰাতি ভাতৰ যোগাৰ কৰিব হ'বই আৰু খাবলৈ বহুত টেষ্টি এনেকৈ ভাজা পিঁয়াজটো খাই খুব ভাল লাগে বুটৰ লগত ঠাণ্ডা দিনত এনেকৈ খাই চাব একদম চিম্পুল অকণমান তেল দি কাবুলি চানাটো বইল কৰি মানে সিজাই হেৰি কেঁচা থৈ দিব তিয়াই পেলাই আৰু এনেকৈ সন্ধিয়া ভাজি খাই চাবচোন ইমান টেষ্টি লাগে কেঁচা জলকীয়া আৰু আদা অকণমান দি আজি আমাৰ খানাত ৰাতি কণী আন্দা আৰু এইফালে চাওঁ হাতটো তৰাই দিয়ে এইফালে ইয়াতে আছে ধনিয়া আদা নহৰু বিলাহী পিঁয়াজ গোটেইখিনি একেলগে আৰু পিচি লৈছোঁ এনেকৈ এইখিনি দি পেলাই কণী তৰকাৰী বনাম আজি পিছা মানুহটো চাই লওঁ এই মিক্সাৰ গ্ৰাইণ্ডাৰত দিলে সেইটো টেষ্ট নাপাবা ঘেলঘেলে হ'ব এইটো টেষ্ট বেলেগ চবৰে এটা এটা বেলেগ বেলেগ বিভাগ আছে গম পাইছা ইয়াৰ বিভাগটো বেলেগ পতা এখন কিনি দিব কোৱা নাছিলো নিদিলা কোন যুগতে পতা কিনাৰ কথা ক'লো পতাই কিনি নিদিলা তোমাৰ গাত অকণ শক্তি বেছি আছে কাৰণে দিছো কেনেকুৱা মজা আমি দেখিছা মাইকী মানুহে সদায় কৰি থাকো তুমি এদিন কৰোঁতে কেনেকুৱা লাগিছে সেইটোৱে এক আছিল বুঢ়া বুঢ়ী নাছিল সিহঁতৰ বুঢ়া কি আছিলে পাহৰিলো ৰবা এইটো নিচিনা হৈছে ঘটনাটো এইটো কি ভুজিয়া বনাই পেলালি নেকি এইফালে আমাৰ কণী সিজি আছে মই কৈছো আমাৰ কণী সিজি আছে এইফালে কণী ভাঙি গ'ল এনেকুৱা চফ্ট হ'লে ভাল লাগে বেছি জ্বলাই নপেলাবি বেয়া পাওঁ জ্বল ৰাতিৰ খানাটো এতিয়া বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু অকণমান তেল দি লৈছোঁ পাঁচফোৰণত এবাৰ নাইকিয়াই হৈছে অকণমান পাঁচফোৰণ দি দিছোঁ পিছিলো আৰু মছলাখিনি এইখিনি মছলাতে ডিমখিনি বনাম চাউলটো অকণ সিজি থাকোঁতে এইটো নিমখ দি থোৱা আছে এইখিনি অকণমান এনেকৈ অলপ সময় ভাজি লওঁ কণীখিনি অকণ জিৰা গুৰি ইমানেই মছলা ইফালে অকণমান পানী দিছোঁ আৰু এইখিনি অকণমান ধুনীয়াকৈ হৈ থাকক জুইটো কমাই থৈ দিওঁ মাইনাৰ কাৰণে আকৌ এক্সট্ৰাকৈ এইফালে আলু ভাজি অকণমান আলু ভাজি বনাই দিছোঁ আৰু
ৰঙালাও এনেকৈ ৰাখি থৈছোঁ। ৰঙালাওটো অকণ নিমখ সানি থৈ দিছোঁ, তেলত অকণ অকণ ফ্ৰাইকৈ খাই ভাল লাগে তেনেকৈ। আৰু ঠাণ্ডা দিনত আচলতে চব্জিবোৰো ইমান এভেইলেবল, চব্জি খাই খুব ভাল লাগে। খালি অকণমান মানে ভালকৈ ধুই চুই ল'ব লাগে, কাৰণ ইমান সাৰ চাৰ দিয়ে, গতিকে অকণ ধুই চুই ল'ব লাগে। কণী তৰকাৰীখিনি হৈ গ'ল, তাকে চাওঁ। ধুনীয়াকৈ এনেকৈ হৈ গ'ল। আৰু ইয়াতে মই ধনিয়া পাত পিচিয়ে দিছোঁ, দিব নালাগে, নমাই দিলে হ'ল। খুব ধুনীয়া, খুব চিম্পুল, অকল পিঁয়াজ আৰু বিলাহী আদা নহৰু দি বনোৱা। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে কেতিয়াবা ক্ৰীম দিব পাৰে বা বাটাৰেটো কৰিব পাৰে। অফ কৰি দিওঁ, হৈ গ'ল। ভাত পানী খাই বৈ আহি আমি এতিয়া এয়া বিচনা ললোহি। আচলতে কি হ'ল, বনাই কৰি মানে সোনকালে হৈ গ'ল, খালোঁ। মই বাকীখিনি ভিডিঅ' বনাবলৈ পাহৰি থাকিলোঁ। এতিয়া ঘপককৈ মনত পৰিছে যে ভিডিঅ'টো শেষেই নহ'ল আৰু দেখুওৱা নহ'লে, গতিকে এতিয়াহে মোবাইলটো লৈছোঁ আৰু যিখিনি বনালোঁ কৰিলোঁ আপোনালোকলৈ পঠিয়াই দিম। চাব, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। কাইলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। গুড নাইট। চব টোপনি, টোপনি যোৱা নাই, মানে সাৰে আছোঁ, শুব আহিছোঁ। থেংক ইউ।